নমস্কাৰ, তালুকদাৰ ফিগাৰী চেনেলৰ ফালৰ পৰা আমাৰ সকলো গাহৰি ফাৰ্মাৰ বন্ধুসকললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিলোঁ। আজি আমি কথা পাতিম গাহৰিৰ দানাত আমি কোন দুটা বস্তু মিক্স কৰি দিলে গাহৰিবোৰ সোনকালে ডাঙৰ হয়। গতিকে ভিডিঅ'টো এৰি নাযাব, শেষলৈ চাই থাকক, কিবা এটা জানিব পাৰিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিয়ক, কাৰণ মোৰ চেনেলত গাহৰি সম্পৰ্কে ভাল ভিডিঅ' আহি থাকিব। আৰু দেৰি নকৰি ভিডিঅ'লৈ আগবাঢ়ো ব'লক। বন্ধুসকল, গাহৰি সোনকালে ডাঙৰ কৰিবৰ বাবে প্ৰথম বস্তুটো হ'ল মিনাৰেল মিক্সাৰ। দ্বিতীয় বস্তুটোৰ কথা ভিডিঅ'টোৰ শেষত গম পাব, ভিডিঅ'টো চাই থাকক। বন্ধুসকল, মই এইটো মিনাৰেল মিক্সাৰ ব্যৱহাৰ কৰি আছোঁ, ৰিজাল্ট বৰ ধুনীয়া পাইছোঁ। গাহৰিবোৰক মিনাৰেল মিক্সাৰ দিলে গাহৰিৰ গ্ৰ'থ বৰ ধুনীয়া হয়। অকল দানা পানী দিলেই গাহৰিবোৰৰ স্বাস্থ্য ভাল নহ'বও পাৰে। গাহৰিৰ ভাল গ্ৰ'থ আৰু স্বাস্থ্যৰ বাবে বহু ধৰণৰ মিনাৰেলৰ প্ৰয়োজন হয়। যিসকল গাহৰি পালকে মুকলিকৈ গাহৰি পালন কৰি আছে তেওঁলোকৰ গাহৰিয়ে মাটি, ঘাঁহ বন, গছৰ পাত আদিৰ পৰা নেচাৰেলি প্ৰয়োজনীয় মিনাৰেলখিনি পাই যায়। কিন্তু বন্ধুসকল, যিসকলে পকী গঁৰাল বনাই আবদ্ধ হিচাপে গাহৰি পালন কৰে তেওঁলোকৰ গাহৰিয়ে নেচাৰেলি প্ৰয়োজনীয় মিনাৰেলখিনি নাপায়। সেইবাবে বহু গাহৰি পালকৰ গাহৰি সোনকালে ডাঙৰ নহয় বা গ্ৰ'থ ভাল নহয়। গাহৰি ফাৰ্মাৰসকলৰ এনেধৰণৰ সমস্যাৰ সমাধান হিচাপে কোম্পানীবিলাকে সকলো ধৰণৰ মিনাৰেল একেলগে মিক্স কৰি পাউডাৰৰ ফৰ্মত বজাৰত উলিয়াই দিছে। আপোনালোকক দেখুৱাই দিওঁ মই ব্যৱহাৰ কৰা মিনাৰেল মিক্সাৰত কি মিনাৰেল আছে। চাই লওক, পঢ়ি ল'বও পাৰে কি মিনাৰেল আছে। দেখুৱাই দিছোঁ আপোনালোকক। সকলো মিনাৰেল একেলগে মিক্স কৰি এটা পাউডাৰতে দি দিছে। এইটো 5 কেজিৰ পেকেট হয়। এইটো কোম্পানীৰ মিনাৰেল মিক্সাৰৰ দাম 875 টকা। 1 কেজিৰ পেকেটো পাই যাব বজাৰত। 1 কেজিৰ পেকেট কিনিলে কিন্তু লছ হ'ব বন্ধুসকল। আপোনালোকে যিমান পাৰে ডাঙৰ পেকেট কিনাৰ চেষ্টা কৰক। বন্ধুসকল, এতিয়া মই কৈ দিওঁ মিনাৰেল মিক্সাৰ কিমান পৰিমাণত দিব লাগে। গাহৰিৰ ওজন অনুসৰি ইয়াৰ পৰিমাণ কম বেছি পৰিমাণে দিব। মানে গাহৰিটোৰ ওজন যদি 50 কেজিৰ তলত হয় তেতিয়া এই চামুচটোৰে 1.5 চামুচ দিব, আৰু যদি 50 কেজিৰ ওপৰত হয় 2 চামুচ দিব। আৰু বন্ধুসকল, 20 কেজিৰ তলৰ সৰু পোৱালিক আধা চামুচ দিব। যদি মিনাৰেল মিক্সাৰৰ পৰিমাণ বেছি হয় ডায়েৰিয়া হ'ব পাৰে। মিনাৰেল মিক্সাৰ আপুনি দানাৰ লগত মিক্স কৰি সদায় এবাৰ দিব পাৰে। মিনাৰেল মিক্সাৰ অকল গাহৰিয়ে বুলি নহয়, গৰু ছাগলীকো দিব পাৰে গ্ৰ'থ স্বাস্থ্য ভাল হোৱাৰ বাবে। আৰু বন্ধুসকল, গাহৰি সোনকালে ডাঙৰ কৰিবৰ বাবে দ্বিতীয় বস্তুটো হ'ল শুকান মাছৰ গুড়ি। গাহৰিৰ ভাল গ্ৰ'থৰ বাবে প্ৰটিনৰ প্ৰয়োজন হয়। গাহৰিক আমি প্ৰটিন কেনেকৈ দিম? প্ৰটিন সাধাৰণতে মাংস, মাছ, ডিম এইবিলাকতেই পোৱা যায়। আমিতো গাহৰিক ইমান দামত মাছ মাংস কিনি খুৱাব নোৱাৰিম। সেইবাবে গাহৰিৰ ভাল গ্ৰ'থৰ বাবে প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ শুকান মাছৰ গুড়ি দিওঁ গাহৰিক। শুকান মাছৰ গুড়ি সাধাৰণতে বজাৰত পাই যাব। দামো বৰ বেছি নহয়, 90-100 টকা কেজিত ল'ব। ঠাই সাপেক্ষে দামবিলাক বেলেগো হ'ব পাৰে। গুড়িৰ পৰিমাণ বেছি দিব নালাগে। উদাহৰণ হিচাপে ধৰি লওক 1 বাল্টিং দানাত 2-3 মুঠিমান মিক্স কৰি দিব। আৰু বন্ধুসকল, আপোনালোকে যদি নিজে ঘৰতে কম খৰচত গাহৰিৰ ভাল দানা বনাব নাজানে তেতিয়াহ'লে এই বিষয়ত মই এটা সুকীয়া ভিডিঅ' বনাই থৈছোঁ, চাই ল'ব পাৰে। আই বটন আৰু ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। বন্ধুসকল, আপুনি যদি এতিয়ালৈকে শুকান মাছৰ গুড়ি দানাত দি পোৱা নাই তেতিয়াহ'লে এতিয়াৰ পৰা দিয়া আৰম্ভ কৰক। তাৰপিছত চাব আপোনাৰ গাহৰিৰ গ্ৰ'থত আপুনি নিজে পৰিৱৰ্তন দেখা পাব। অকল মাত্ৰ দানা পানীৰে গাহৰিৰ গ্ৰ'থ ভাল নহয় বন্ধুসকল। আমি ব্যৱসায়িক ভিত্তিত গাহৰি পালন কৰিলে এইবিলাক বস্তু ব্যৱহাৰ কৰিবই লাগিব, কাৰণ আমি গাহৰিৰ পৰা কিবা এটা লাভ অৰ্জন কৰাৰ বাবে এই ব্যৱসায় কৰোঁ। যদি গাহৰিটোৰ ভাল গ্ৰ'থে নহয়, যদি সোনকালে ডাঙৰে নহয়, তেনেকুৱা হ'লে আমি কেনেকৈ লাভ কৰিব পাৰিম? যিসকলে এটা বা দুটা পোহে সেইসকলৰ বাবে বেলেগ কথা, কিন্তু যিসকলে ব্যৱসায়িক ভিত্তিত ফাৰ্ম হিচাপে গাহৰি পালন কৰি আছে তেওঁলোকেহে জানে দানা কিনাতে কিমান টকা খৰচ হয়। বন্ধুসকল, এতিয়াৰ পৰা আপোনাৰ গাহৰিৰ দানাত মিনাৰেল মিক্সাৰ আৰু শুকান মাছৰ গুড়ি মিক্স কৰি দি চাব গাহৰিক যদি সোনকালে ডাঙৰ কৰিব খোজে। আশা কৰোঁ বন্ধুসকল, আজিৰ এই সৰু ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ অলপ হ'লেও সহায় কৰিব পাৰিছোঁ। আজিলৈ ইমানেই। আকৌ লগ পাম গাহৰি সম্পৰ্কীয় এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।